কি খবৰ সবৰে খবৰ নিশ্চয় ভাল আৰু সকলোকে আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু লগতে দেৰিকৈ হলেও ৰঙালী বিহুৰ মোৰ ফালৰ পৰা মানে আমাৰ চেনেলটোৰ তৰফৰ পৰা সকলোলৈ বহুত মৰম আৰু শুভেচ্ছা থাকি ৰঙালী ৰঙে যেন সকলোৰে মন ৰঙীন আৰু শান্তিময় কৰি তোলক তাৰে কামনা আৰু ভিডিঅ'টো দিয়াত দেৰি হ'ল কাৰণ মোৰ মোবাইলটোৰ অকমান প্ৰব্লেম হৈ আছিল সেইটো কাৰণে অকমান ভিডিঅ'বিলাক দিয়াত দেৰি হ'ল ভিডিঅ'টো শ্বুট কৰি থৈ দিছো বাৰু কিন্তু মানে এডিট কৰিবলৈ বা ভিডিঅ'টো আপলোড কৰিবলৈ কিছুদিন দেৰি হৈ গ'ল দেৰিকৈ হ'লে ৰঙালী বিহুৰ শুভেচ্ছা আপোনালোকক দিছো আৰু সকলোৱে সুখ শান্তিৰে থাকক ৰঙালী বিহু উদযাপন কৰক আৰু আপোনালোকে জনাবচোন বিহু ক'ত চালে আৰু আমাৰ বিহু কেনেকৈ পালন কৰিলো কি নকৰিলো দেৰিকৈ হ'লেও মানে ভিডিঅ' কৰি থৈছোতো আপোনালোকক দেখুৱাম আপোনালোকে চাব আৰু কমেণ্ট কৰিব আৰু কেনেকুৱা পাই জনাব সো বলকচোন ভিডিঅ'টো একদম জোৰা দি ষ্টাৰ্ট কৰোঁ নে কি কয় সো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু আজি হ'ল গৰু বিহু যিহেতু আমাৰ গৰু নাই সেইকাৰণে গৰু বিহু গৰু ধোৱা পৰ্বটো দেখুৱাবলৈ আপোনালোকক ক'ৰ পৰা দেখুৱাম নোহোৱা বস্তু দেখুৱাব নোৱাৰোঁ এয়া হ'ল জগা মানে হ'ল আমাৰ দৰঙৰ ফালে এটা পৰম্পৰা আছে গৰু বিহুৰ দিনা জগা দিব লাগে যেনেকৈ এই জগাৰ পৰা মানে ধোঁৱা দিব লাগে দিলে মানে ঘৰৰ পৰা মহ দাহবিলাক নাইকিয়া হয় এয়া হ'ল গৰু বিহুৰ এটা দৰঙৰ পৰম্পৰা বেলেগত আছেনে নাজানো লগতে এয়া চালোঁ ৰাতি মুকলি বিহু লগতে আপোনালোকক অকণমান দেখুৱালোঁ বিহু যেতিয়া বিহু স্থানেই নহয় জানো বিহু অকণমান চাই গোহে দিন বহাগে পালেহি দিন বহাগে পালেহি দিন ফুলিলে ফেবেলি দিন এটা কোনো কৈ থাকিলে দিন উৰকে নপৰে দিন আজি হ'ল বহাগৰ 1 তাৰিখ মানে 7 বিহুৰ ভিতৰত যিহেতু 100 এবিধ শাক খোৱাৰ পৰম্পৰা আছে ইয়াৰ ফলত মানুহৰ যিকোনো বহুত ধৰণৰ বেমাৰ নহয় বুলি আমাৰ মানে অসমীয়া সমাজত এটা পৰম্পৰা আছে সেয়া ময়ো 100 এবিধ নহয় বাৰু কিবাকৈ 50-60 বিধমান শাক গোটালোঁ ইটো সিটো কৰি কেনে মানে বিচাৰি তিতা ভেকুৰি লাও মানে ৰঙালাও আগ পানীলাও আগ তাৰপিছত সৰু মানিমুনি বৰ মানিমুনি ভেদাইলতা নৰসিংহ ঢেকীয়া এনেকৈ বহুত বিধ গোটালোঁ আৰু লগতে ভাজিও ল'লোঁ চাওকচোন কি ধুনীয়া হৈছে সঁচাকৈ মানে খায়ো বহুত টেষ্টি হয় ৰাতিলে আমি সকলোৱে মিলি ৰঙালীৰ ৰঙত এবাৰ নিজৰ কঁকালটোও ভাঙি নাচিলোঁ আৰু সঁচাকৈ ৰঙালী মানে হ'ল ৰঙৰ উৎসৱ নহয় জানো সকলোৰে মন ৰঙীন হওক তাৰে শেষত আকৌ এবাৰ কামনা